হাই ফ্ৰেণ্ডছ নমস্কাৰ কি খবৰ সকলোৰে নিশ্চয় ভালেই মই মৃদুস্মিতা মই এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া বাজিব হ'ল প্ৰায় 11টা ৰাতিপুৱাৰ প্ৰায় ইটো সিটো কৰি থাকোঁতে ব্লগ এটা আৰম্ভ কৰিম বুলি ভাবি আছিলোঁ কিন্তু কৰিবই পৰা নাছিলোঁ এতিয়া কৰিছোঁ এয়া আমাৰ অঞ্চ কিনি যাম এতিয়া স্কুল যাবা এতিয়া আসলতে আমি যাম অঞ্চৰ স্কুললৈ আজি অঞ্চৰ স্কুলত আছে পেৰেণ্টছ মিটিং আৰু হাজবেণ্ড নাই সেইকাৰণে আমি দুটাই যাব লাগিব বাছত যাবগৈ লাগিব আৰু ভাবিলোঁ আপোনালোককো দেখাম অঞ্চৰ স্কুলখন সেইকাৰণে চাই থাকিব আগলৈ ব্লগটো আৰু যদি ভাল লাগে শেষত জনাবলৈ নাপাহৰিব আৰু ঠিক আছে তেতিয়াহ'লে ব'লক আৰু আমাৰ অঞ্চে বোলে কি কৰিছে চাওক চুলি দিয়া পানী খানি ধুনীয়াকৈ একদম জেল লগাইছে বোলে এয়া পানী যদি খানি চুলি দিয়া জেল লগাইছে বোলে দেৰি হৈছে মোৰ ব'লক তেতিয়াহ'লে আগলৈ চাই যাব ব্লগটো দিনটো কি কৰোঁ নকৰোঁ আপোনালোকক দেখাই যাম এতিয়া আহি আছোঁ বাছ ষ্টপলৈ ওচৰতে হয় বাছ ষ্টপটো বাছৰ পৰা নামি এতিয়া আহি আছোঁ খোজকাঢ়ি অকণমান আহিব লাগে আৰু আগতে স্কুলখনৰ সন্মুখখন মানে এইফালেদি আছিলে এতিয়া এইখন কিবা বনাই আছে সেইকাৰণে গোটেই গাড়ী চাড়ী থৈ দিয়া আছে আৰু আমি আগেদি এক পাক ঘূৰি আহিবগৈ লাগিব আৰু এইখন অঞ্চৰ স্কুল মই আচলতে ভিতৰৰ পৰা আহিলোঁগৈ মেমক সুধিছিলোঁ ভিতৰত ভিডিঅ' বনাবলৈ দিবনে কিন্তু নিদিলে সেইকাৰণে বাহিৰৰ পৰাই আপোনালোকক দেখাইছোঁ অলপমান আৰু ইয়াতে পঢ়ে আমাৰ অঞ্চে আৰু মই ভিডিঅ'টো এইকাৰণেই বনালোঁ যাতে অঞ্চু ডাঙৰ যেতিয়া হ'ব তেতিয়া চাব পাৰিব সৰুতে এইখন স্কুলতে পঢ়িছিলে বুলি যিহেতু আমি ইয়াততো সদায় নাথাকোঁ অসমলৈ যামগৈ সেইকাৰণে ইয়াতে এনেকৈ বনাই থৈছোঁ সি চাব পাৰিব এইফালে আমাৰ হৈ গ'ল অঁ অঞ্চে খেলিবলৈ নাপালে কাৰণে বেয়া পালে বহুত ল'ৰা ছোৱালীয়ে খেলি আছিলে এতিয়া দেখিছোঁ ৰাস্তা কাষত কুঁহিয়াৰ ৰস বিকি আছে এগিলাচ দুটাই খাই লওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈ হাই দুপৰীয়া আহি পাওঁতে প্ৰায় 1 বাজি গ'ল আৰু অহাৰ পাছত ভিডিঅ' বনোৱা নহ'লে আহি ভাগৰো লাগিলে অকণমান আৰু ভাত খালোঁ খাই মেলি ৰেষ্ট লৈ এতিয়া ৰাতি প্ৰায় 7টামান বাজি গ'ল আৰু এতিয়া আমাৰ অঞ্চে কি কৰি আছা পঢ়ি আছোঁ অঞ্চে কৰি আছে হোমৱৰ্ক আৰু মই বনাবলৈ যাওঁ ভাত ব'লক তেতিয়াহ'লে আজিনো কি বনাওঁ আপোনালোকক অলপমান দেখাম মই বনাবলৈ লৈছোঁ আজি জাতিলাও আৰু মাছৰ জোল সৰু সৰুকৈ মই জাতিলাও আৰু আলুখিনি ধুনীয়াকৈ মিহি মিহিকৈ কাটি লওঁ লগতে দিম এটা বিলাহী এফালে মই মাছ 3 টুকুৰা ধুনীয়াকৈ ভাজি লৈছোঁ চব্জিখিনি মোৰ কাটি হৈ গ'ল আৰু এইফালে তেলো গৰম হৈ গ'ল তেলতে দিছোঁ পিঁয়াজ আৰু অকণমান আদা নহৰু মই থেতেলিয়াই লৈছোঁ সেইখিনিও ইয়াতে দি দিছোঁ পিঁয়াজখিনি ভাজি হৈ গ'ল আৰু ইয়াতে মই জাতিলাও বিলাহী আলু গোটেইখিনি দিলোঁ নিমখ হালধি দিলোঁ আৰু এতিয়া দিম অলপমান মছলা জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ আৰু জলকীয়া যদি খায় দিব পাৰে কিন্তু মই জলকীয়া নিদিওঁ ভালদৰে লৰাই ল'ম অলপ সময় ঢাকি ৰাখিলোঁ আৰু এতিয়া খুলি চাওঁ এয়া অলপ সিজিছে কিন্তু অলপমান আৰু সিজিব লাগিব তেতিয়া জোলখন খাবলৈ বেছি ধুনীয়া হ'ব আৰু ইয়াতে মই এতিয়া পানী দিম পানী জোখত দিম আৰু ভালকৈ উতলিবলৈ দিম উতলাৰ পাছত মাছ দিলে আৰু হৈয়ে যাব মাছৰ জোল বেছি সময় নালাগে সকলোৱে জানেই কিন্তু মইনো কেনেদৰে বনাওঁ সেইটোকে আপোনালোকক দেখালোঁ
জোলখিনি প্ৰায় হৈয়ে গ'লগৈ আৰু এতিয়া অলপমান মাৰি দিছোঁ ঘুটনিডাল যাতে ভাঙি যায় ভাঙি নগ'লে খাবলৈ ইমান ভাল নালাগে মোৰ সেইকাৰণে মই অলপ ভাঙি দিছোঁ আৰু ইয়াতে দিম এতিয়া ধনিয়া পাত আৰু মাছ ভাজি থৈছোঁ মাছৰ 3 টুকুৰা ইয়াতে দি দিম আৰু এনেকৈ খাই ভাল লাগে সোনকালেও হয় আৰু খাবলৈও টেষ্টি হয় এতিয়া 2-3 মিনিটমান উতলিবলৈ দিম তাৰপাছত হৈ যাব মাছৰ জোল আৰু আজি মই ব্লগটো ইমানতে শেষ কৰিলোঁ কেনেকুৱা লাগিলে সকলোৱে জনাব ব্লগটো চাই তেতিয়ালৈ আজিলৈ আহিছোঁ বাই বাই গুড নাইট